বন্ধুসকল ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিনন ডিয়া ব্লগ। আজি মানে আমাৰ গাঁৱৰ ভেলাঘৰটো আপোনালোকক দেখুৱাই আছো। এয়া চাওক, মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে মানে আমাৰ গাঁৱৰ মানে ভেলাঘৰ। চাওক, আমাৰ গাঁৱৰ ভেলাঘৰৰ দৃশ্যটো মানে একদম মজাকে আপোনালোকক দেখুৱাই আছো। এফালে চাওক, একদম মজাকে দেখুৱাই আছো আপোনালোকক। আমাৰ মজাকে মানে সজাইছে নহয়, আল্টিমেট। চাওক না, একদম কিবা একদম লোহাৰ গ্ৰিল মটন লগাইছে ৰে। এইটো একদম গ্ৰিল মটন, একদম খাটিক অৰিজিনেল মানে গ্ৰিল মটন লাগে। আৰু ইয়াত চাওক, এই নানীটো আহিছে মানে একদম ভেলাঘৰত মানে ফুৰিবলৈ আহিছে মানে নানীটোও একদম মজাকে। আৰু এইফালে চাওক না, কিবা লাভৰ মানে কিবা গ্ৰিলৰ চিন মানে কিবা ৰং সানি দিলে মানে একেবাৰে অৰিজিনেলি মানে গ্ৰিলে হৈ যাব। আৰু এনেকুৱা মানে ভেলাঘৰ সজাইছে। আৰু আপোনালোকক সোমায়ো দেখুৱাম মানে ভিতৰত কি কি ফেচিলিটি আছে। প্ৰথম সোমাই কিনে আপোনালোকক দেখুৱাই আছো লাইট বাল্ব। এইটো এটা ফেচিলিটি, তামাম টেকনিক মানে ইয়াত কাৰেণ্টৰ ফেচিলিটিও আছে মানে। আৰু এইবিলাক চাওক না, একদম অৰিজিনেল বাম, এনেকুৱা একদম ঘন বাছ। আৰু এয়া চাওক, এনেকুৱা কৰি মই সোমাই দেখুৱাই আছো আপোনালোকক পৰ্দাৰ পৰা এনেকুৱা। আৰু এইফালে চাওক, ওরে বাবা, দৃশ্যটো এন্ধাৰ লাগে। অলৰেডি মানুহ আছে ইয়াত। হা চাওক, একদম ডাঙৰ ঘৰটো। আৰু এইফালে চাওক না, কোনা কিনাত কিবা গেম খেলৰ ব্যস্ত। আৰু এইটো কোনে হয় অ এইটো পকং বাবু হয়, এইটো পকং বাবু। এইফালে নানীটো আহিছে। আৰু ইফালে একদম উৰুপ বাবু একদম উৰুপ বাবু মানে এনেকুৱা মানে একদম শুই আছে নহয় আৰাম কৰি, একদম পাৰ্টি চাৰ্টি ফেচিলিটি। আৰু এইবিলাক কোনে? আৰু এইটো ডাং এইটো এইটো আমাৰ ডালে দাদা, একদম নাম্বাৰ 1। এইফালে চাওক না, এইফালে এই পেন ফাটা। আৰু এইফালে চাওক, কম্বলত কোনে শুই আছে চাওকচোন। মানে ভিতৰৰ ফেচিলিটি দেখাবলৈ আহিছো, মানে মানুহ দুনো চব ফেচিলিটি দেখাম। আৰু এয়া চাওক, মজা। এটা চুডান হয়, চুডান। কেনেকুৱা খবৰ চুডান? আৰু এটা অমৰজিৎ। এই বাপৰে, অমৰজিৎ 10টা আঙুলি দেখিছে, 10টা আঙুলি। অমৰজিৎ মজা। এইটো কোনে? এইটো কি নাম আছিল? আমি একদম ভেলাঘৰৰ মানে এনেকুৱা ফেচিলিটি আছে ন, একদম মানে কি ক'ম। অলৰেডি একদম গেৰটা মানুহ আহি থাকে, মানে কি ক'ম, একদম দিন ৰাতি মানে আহি থাকে। আৰু এয়া চাওক, লাইনৰ ফেচিলিটি। আৰু বাঁহ চাওক না, বাঁহ একদম ঘন বাঁহ দিছে নহয়। এনেকুৱা মানে আপোনালোকে দেখিবলৈ পাব। আৰু এনেকুৱা ময়ো অলপ সিহঁতৰ লগতে আড্ডা মাৰিবলৈ আহিছো নে কি ডালে। ইয়াতে মানে আড্ডা মাৰি আকৌ আপোনালোকক দেখাবলৈ লৈ যাম। মানে একেবাৰে একদম তামাম ফেচিলিটি, তামাম ডেঞ্জাৰাছ, তামাম একদম অতি সুন্দৰ, একদম মজাকে আপোনালোকক দেখাবলৈ লৈ যাম। মানে আমাৰ হাটো গাঁৱৰ মানে মেঘ আছাম গ্ৰুপ আছে নহয়, সেইটোত মানে কিবা জাবি সজাইছে বোলে। তামাম ডাঙৰকৈ মানে জাবি সজাইছে, সেইটো আপোনালোকক মানে দেখুৱাবলৈ লৈ যাম। বন্ধুসকল, আপোনালোকক ভেলাঘৰৰ মানে কিবা উৎপাত কৰে নহয় আমি সৰু কালত, সেইটো উৎপাতৰ দৃশ্যটো আপোনালোকক দেখুৱাই আছো। তো বন্ধুসকল, ময়ে প্ৰথমতে উৎপাত কৰি দিম সিহঁতক। উৎপাত কৰক। এটা সৰু কালৰ দৃশ্য। জয় মা কালী কি জয় মা কালী কি জয়। উৎপাত কর। জয় মা কালী কি। তামাম দৃশ্য। মানে বন্ধুসকল, সৰু কালৰ ৰং ধেমালি মানে আপোনালোকক দেখুৱাই শেষ হৈ গ'ল। এতিয়া মানে মই হাতৰ গাঁৱত যাম নে কি বাবুসকল? হেণ্ডচেক বাবু, হেণ্ডচেক। তামাম দৃশ্যৰে আমি হেণ্ডচেক ল'ম। ডালে হেণ্ডচেক ল'ব, ডালে অলপ কিবা মিছিকে হাঁহি দিয়কচোন। এক্টিং লৈ লগত হাঁহি ধেমালি কৰাটো শেষ হৈ গ'ল। ভাইবিলাক যাম হা, টাটা বাই বাই। এনেকুৱা কৰি মানে লাহে ওলাই আহিলো, মানে এনেকুৱা কৰি মানে ভেলাঘৰৰ পৰা। আৰু এয়া চাওকচোন, উৎপাত কৰোঁতে মানে চেণ্ডেলবিলাক মানে একেবাৰে একদম নাৰাচাৰা, কি ক'ম আৰু উপায় নাই। এনেকুৱা মানে সুন্দৰ দৃশ্যৰে এনেকুৱা ভেলাঘৰ সজা হয়, এইটো আমাৰ গাঁৱৰ। আৰু চাৰিওফালৰ দৃশ্যটো দেখুৱাই আছো আপোনালোকক। চাওক, তো মজা কৰি ইমান ডাঙৰ সজাইছে নহয়। ইয়াত মানে কি ক'ম, ৰাতি শুবলৈ আহিব লাগিব। ইয়াত ৰাতি ইয়াত শুলেহে একদম মজাটো পাব। আৰু নিজে মানে প্ৰেক্টিকেলি মানে শুবলৈ আহিলে মানে একদম ভেলাঘৰৰ মজাটো পায়। আৰু বন্ধুসকল, এতিয়া মানে মই একেবাৰে হাটৰ গাঁৱত যাম। হাটৰ গাঁৱৰ মানে কিবা কিবি জাপি না কিবা পেপাৰ কিবা ঢোল বোলে কিবা কিবি একদম সজাইছে। আৰু সেইটো মানে আপোনালোকক দৃশ্যটো দেখাম ভালদৰে। তো বন্ধুসকল, চাই থাকক। তাৰমানে বন্ধুসকল, এতিয়া মই আহি পালো মানে হাটৰ গাঁৱত। চাওক, এইবিলাক মানে কাম চলি আছে। চাওকচোন, এনেকুৱা মানে তামোল গছ আনিছে আৰু এইবিলাক ফিটা চিটা লগাই দিছে, একদম ৰচি থৈছে। এনেকুৱা মানে পুৰা একদম সুন্দৰকৈ মানে প্ৰস্তুতি চলাই আছে মানে ভোগালী বিহুৰ কামটো। আৰু এইফালে দাদাই মানে একদম কাম কৰি আছে ন। দাদা, এই কামটো কেনেকুৱা চলি আছে? কামটো ভালে চলি আছে ন? ঠিক আছে। এইবিলাক কামবিলাক একদম পুৰা একদম কেইদিন মানে হ'ল কাম কৰাটো? কাম কৰা 15 দিন মান হ'ল। 15 দিন মান হ'ল না?
বাপৰে তথাপিও মানে একদম লাগি আছে আমাৰ দাদাসকলে মানে পুৰা কামত লাগি আছে এনেকুৱা কৰি মানে দলংটো হোৱাই নাই মানে বাঁহৰ দলং খজাব ন এইটো দাদা এইটো বাঁহৰ দলং খজাব বোলে এনেকুৱা মানে তামোল গছ মানে এনেকুৱা ৰচি থুচি লগাই দিছে একদম মাপ চাপ কৰি মানে এনেকুৱা কৰি মানে একদম কি ক'ম মানে দলং হোৱা নাই তথাপিও মানে গৈ আছো মই এনেকুৱা আপোনালোকক লাহে লাহে একদম কাষত দেখা লাহে লাহে কৰি আহি পালো এয়া চাওকচোন দাদাসকলে মানে একদম কামত ব্যস্ত হৈ আছে নে কি দাদা ভাত খাইছে নে খোৱা নাই দাদা খাইছে একদম কামবিলাক একদম ব্যস্ত হৈ আছে আৰু এইফালে মানে মেইন দৃশ্যটো আপোনালোকক দেখুৱাই আছো মানে কি ক'ম এনেকুৱা মানে কি ক'ম আৰু পেপা জাপি দেখিলে ফালে ৰাস হে ৰাস কেনেকুৱা খবৰ আপুনিও ইয়াত পুৰা কামত লাগি আছে নেকি মজা নেকি মানে বন্ধুসকল মই মানে কাষতে আহিলো একেবাৰে ঢোল পেপাৰ কাষতে মানে আহিলো মানে উঠি কিনে আপোনালোকক মজাকে মানে ভিডিঅ' বনাই আছো আপোনালোকক চাওকচোন এ হৈছে পেপা চাওক পেপাৰ দৃশ্যটো চাওক না একদম মজা আৰু এইফালে জাপি একদম কি ক'ম মানে একেবাৰে সুন্দৰকৈ মানে সজাইছে জাপিখন আৰু এনেকুৱা মানে ঢোল পেপা জাপিখনৰ দৃশ্যটো দেখিলে মানে আপোনালোকক ভাল নালাগে নে বন্ধুসকল তামাম ভাল লাগে মানে ভোগালী বিহুৰ মানে এনেকুৱা মানে সজাইছে মানে ইমান সুন্দৰকৈ আপোনালোকক মানে ডাইৰেক্ট আহি মানে একদম ঢোল পেপা জাপিৰ মানে দৃশ্যটো দেখাই আছো এয়া চাওক একদম তামাম কটা কৰি খজাইছে এয়া চাওক একদম মজা কৰি দেখাই আছো মানে এই ৰ'দটো সিফালে না কলা কলা দেখি মানে কি ক'ম আৰু একদম মজাকে দাদা একদম প্ৰস্তুতি তামাম চলি আছে ন পুৰা আমাৰ একদম এই যে ঢোল একদম কি ক'ম নাচনি চাচনি আহি যাব এই যে ব্যস্ত ন একদম মজাকে মানে প্ৰস্তুতি চলি আছে ন একদম ঢোল পেপা জাপিৰ দৃশ্য দেখিলে মানে কি ক'ম আৰু মন বিলাক উৰু উৰু লাগি যায় আৰু নহয় নে দাদা আৰু খানা খাম কি খাম কি খাম খামে আৰু কিন্তু দাদাৰ দাড়িখন কিন্তু একদম মস্তি লাগিছে দেই মই এই ভোগালীৰ কাৰণে ৰাখিছো ভোগালীৰ কাৰণে একদম মজা মজা আৰু এইফালে দাদাসকলে একদম মানে প্ৰস্তুতি চলাই আছে এনেকুৱা ডাঙৰ ডাঙৰ জাপি ঢোল এ মজা এনেকুৱা কৰি আৰু এইফালে কি বনাই আছে এ মৰেংদা কি বনাই আছে এইটো এই মৰেংদা হা দাদা এইটো গাৰ্ডেন মানে কি ক'ম আৰু একদম গাৰ্ডেন মানে ভোগালী বিহুত মানে খালি মানে খোৱা দোৱা বুলি ভাবিছিলো কিন্তু ইফালে মানে একদম গাৰ্ডেন হৈ যাব আৰু এনেকুৱা মজা কৰি মানে কি ক'ম এইটো ইয়াত উঠিব পাৰিব নেকি পাই উঠি কিনে মানে ভিডিঅ' বনাই দিম ভাঙিব নেকি ৰে ভাঙিব নুঠো মানে ভাঙিলেই কোনো ৰিস্ক নাই বন্ধুসকল মানে তথাপিও মানে একদম আপোনালোকক মজা কৰি দেখাম মানে আৰু পাছফালৰ দৃশ্যটো আপোনালোকক দেখুওৱা শেষ হোৱা নাই মানে পাছফালৰ দৃশ্যটো দেখাই আছো আপোনালোকক এনেকুৱা মজা কৰি একদম চাওক না একদম কি ঘুটকা চুটকা লগাই দিছে পাছত একদম মজা কৰি মানে আপোনালোকক দেখুৱাই আছো একদম তামাম ডাঙৰ জাপি নহয় নাই বন্ধুসকল চাওক একদম জাপিখনৰ দৃশ্যটো চাওক না একদম হেঙা জেঙা বাছ কেনেকুৱা যে বান্ধিছে ইটো মিস্ত্ৰীহে জানে দাদা আৰু ইয়াত কিবা সাংস্কৃতিক কিবা চলিব নেকি হ'ব সন্ধিয়া হ'ব আবেলি হ'ব দিনতো হ'ব এইটো বিহুৰ আগৰ পৰা একদম বিহুৰ শেষলৈকে কিবা সাংস্কৃতিক কিবা মানে কিমান তাৰিখত হ'ব কিমান তাৰিখৰ মানে আমাৰ উৰুকাৰ দিনৰ পৰা উৰুকাৰ আগৰ পৰা আমাৰ ইয়াত হ'ব মানে মই শুনা মতে কিবা ছিংগাৰ আহিব বোলে 16 তাৰিখত ছিংগাৰ মানে কি আমাৰ লোকেল ছিংগাৰ আছে ন এইখিনি হ'ব আৰু যদি পাও কিছুমান বাহিৰে ছিংগাৰ আহিব খুজি আছে আচ্ছা এইবিলাক লৈ আহিব ন একদম মজাকে মানে একদম ভোগালী বিহুটো মানে তামাম 3 দিন ধৰি খানা চলিব 3 দিন ধৰি মজা আমাৰ একদম এটা খানা হৈ যাব এইবিলাকো মানে একেবাৰে কি ক'ম মানে এইফালে 3 দিন ধৰি 3 দিন আগত মানে খানা চলি যাব এইফালে ৰাজ দাদা আৰু মৰেং দাদাই মানে আয়া বাবা সিমে কিবা গান গাই আছে আৰু মজা গুনগুনাই দিয়ক আয়া বাবা একদম মৰেং দাদা আৰু ৰাজ দাদাই মানে আয়া বাবা গীতটো অলপ গুনগুনাই দিছে আপোনালোকক ঢোলৰ সৈতে একদম মজা মৰেং দা কি খবৰ
বন্ধুসকল এতিয়া মানে আপোনালোকক একদম ঢোল পেঁপা জাপিৰ দৃশ্যটো আপোনালোকে সুন্দৰভাৱে একেবাৰে মানে একদম ড্ৰোন শ্বুট চিষ্টেম মানে আপোনালোকক দেখুৱাই দিলোঁ। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো থাপাক কৰি মাৰি দিয়ক। তো বন্ধুসকল আজিলৈ ইমানে, ধন্যবাদ।